সাহস দিয়ক। সেয়াই আৰু বাকী দেৱজিতকো মোৰ শুভেচ্ছা থাকিল দুৰ্গা পূজাৰ, আৰু লগতে মোৰ বন্ধু বান্ধৱীসকল দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এটা মন্দিৰলৈ গৈ আছোঁ। মন্দিৰটো খুব ধুনীয়া লাগে মোৰ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, আপোনালোকে চাব তাৰপিছত কমেণ্ট কৰি জনাব। মন্দিৰটোত মই প্ৰায়ে যাওঁ, সেই মন্দিৰটো আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ। গতিকে বলক তেন্তে মন্দিৰলৈ যাওঁ। আৰু ৰ'ব আপুনি যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব, যাতে আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে মোৰ ভিডিঅ'টো চাব পাৰে। তো বলক তেন্তে। প্ৰখৰ ৰ'দৰ বাবে মই অকলে নগলো, পিছত বন্ধু এজনৰ লগত গ'লোঁ আৰু আমি আহি পালোঁ। আৰু এইটোৱে হৈছে গুৰেশ্বৰ সৎসং বিহাৰ। আৰু এইটোৱে সুন্দৰ মন্দিৰটো। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো। এতিয়া আমি ভিতৰত যাম আৰু আপোনালোকক দেখুৱাম। তেন্তে ভিতৰত বেছি কথা নকওঁ, শেষত কথা ক'ম। মই বহুদিন মন্দিৰটোত অহা নাছিলোঁ, আজি আহিলেও খুব ভাল লাগিলে। মোটামুটি 20 দিনমান পিছত আহিছোঁ। তো আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মোৰ সৈতে এজন বন্ধু আছে, অভিষেক চৌধুৰী। অভিষেক আছোন এইফালে। অভিষেক চৌধুৰীৰ এটা চেনেল আছে, তাৰ চেনেলটোৰ নামো অভিষেক চৌধুৰীয়ে হয়। তুমি চেনেলটোৰ বিষয়ে কৈ দিয়াচোন। মোৰ চেনেলটোৰ বিষয়ে কি ক'ম আৰু, আপোনালোকে যদি
চাব পাৰে অভিষেক চৌধুৰী বুলি মোৰ ইউটিউব চেনেল এটা আছে। এতিয়া 750 ছাবস্ক্ৰাইবাৰ পাৰ কৰিছে। আপোনালোকে যদি কামৰ মানুহ বুলি ভাবে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু দেৱজ্যোতিকো চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসমীয়া ল'ৰা সাহস দিয়ক। সেয়াই আৰু বাকী দেৱজ্যোতিকো মোৰ শুভেচ্ছা থাকিল দুৰ্গা পূজাৰ, তাৰ লগতে ছাবস্ক্ৰাইবাৰ পাৰ হওক আৰু আশাবাদ আছে আগবাঢ়ি যোৱাটোৱে মই বিচাৰোঁ আৰু সকলোৱে আগবঢ়াটো মই আপোনালোকৰো যদি মোৰ চেনেলটো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা বা হয় নাজানো। অভিষেক চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ ভিডিঅ'বিলাক ইমান ঠিক নহয়, মোৰ ভিডিঅ'বিলাকতকৈ অভিষেক চৌধুৰীৰ ভিডিঅ'বিলাক বেছি ভাল হয়। গতিকে তাৰ চেনেলটো চাবই চাব, মানে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে। আগতে জিমৰ ভিডিঅ' দিছিলে, এতিয়াও সেইদিনা 17 মন্দিৰত গৈছিলে, তাৰে ভিডিঅ' দিছে। গতিকে আপোনালোকে চাব, অভিষেক চৌধুৰীক ছাপোৰ্ট কৰক, মোৰটোও চাব যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেন্তে। বাই বাই। ধৰণৰ প্ৰস্তুতি নচলোৱাকৈ মই এটা ভিডিঅ' দিছিলোঁ, সেইটো হ'ল প্ৰিপেয়াৰ অফ বিহু ডান্স। মানে যেতিয়া শিক্ষক দিৱস আহি আছিলে তেতিয়া মই সেই ভিডিঅ'টো দিছিলোঁ। ভাবিছিলোঁ সেই ভিডিঅ'টোত 4-5টা মানে ভিউজ আহিব, কিন্তু সেই ভিডিঅ'টোত এতিয়া 300তকৈ ওপৰ ভিউজ হৈছে। ভাবিব পাৰে কোনোবাই যে 300 ভিউজ কি ভিউজ, সেইখিনি বহুত কম ভিউজ, কিন্তু সেইখিনি মোৰ কাৰণে বহুত ভিউজ হয়। আপোনালোকে 300 ভিউ কৰি দিলে, সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ এনেদৰে ছাপোৰ্ট কৰি যাই থাকিব। তো এতিয়া মই ঘৰলৈ গৈ আছোঁ। তো আপোনালোকক সামান্য মোৰ কিবা এটা দেখুৱাব চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকে। তো আজিলৈ আহোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে ভালকৈ থাকিব, সুখত থাকিব, শান্তিত থাকিব। বাই বাই।